স্বাগতম জনাইছোঁ সকলোকে। এইটো আমাৰ প্ৰথম ভিডিঅ'। এই ভিডিঅ'টি বিশেষকৈ আমি সেল্ফ ডিফেন্সৰ ওপৰত বনাইছোঁ আৰু এই ভিডিঅ'টি সেই সকল লোকৰ বাবে বিশেষকৈ বনাইছোঁ যিসকল লোকে আজিলৈ কোনো ধৰণৰ মাৰ্শাল আৰ্ট ক্লাছত যাব পৰা নাই বা যোৱাৰ সুবিধা পোৱা নাই। যিবিলাক টেকনিক্স আমাৰ কয় ফ্ৰণ্ট ভিউ টেকনিক্স, বেক ভিউ টেকনিক্স, গ্ৰাউণ্ড ভিউ টেকনিক্স, অৰ্থাৎ ফ্ৰণ্ট ভিউ সন্মুখৰ পৰা কোনোবাই আহিলে কেনেধৰণে নিজক বচাব পাৰি, বেক ভিউ টেকনিক পিছফালৰ পৰা আহি তোমাক কোনোবাই ধৰি ল'লে কিবা কৰিলে কেনেধৰণৰ নিজক বচাব পাৰি, গ্ৰাউণ্ড ভিউ টেকনিক তোমাক খেলা মাৰি দি তোমাৰ কিবা অনিষ্ট কৰিব বিচাৰিলে তেনেকুৱা ধৰণৰ টেকনিক্সবিলাক আমি দেখাম। তেনেকুৱা ধৰণৰ আজি ফাৰ্ষ্ট টেকনিক আমি দেখাম ফ্ৰণ্ট ভিউ টেকনিক। ফ্ৰণ্ট ভিউ মানে আমাক সন্মুখৰ পৰা কোনোবাই ধৰিলে আমি কি কৰিম, সন্মুখৰ পৰা আহি আমাক কোনোবাই এটেক কৰিলে আমি কেনেকৈ নিজক বচাম, কেনেকৈ বাচি আমি তাৰ পৰা অতি কম সময়ত আমি ওলাই যাব পাৰোঁ, সেনেকুৱা টেকনিক্স আমি কেইটামান দেখুৱাম আজি। ছাপ'জ প্ৰথম আমি কোনোবা এজন আহিছে সন্মুখত অহাৰ লগে লগে তোমাৰ লগত কথা পাতি আছে, তোমাৰ কোনো কথা পাতিব ইচ্ছা নাই, তুমি ছাইডে গুচি যাব ওলাইছা, ঠিক যাব ওলাতে তোমাৰ হাত ধৰি লৈছে, হাত ধৰি ল'লে তুমি নিজক কেনেকৈ বচাবা, যাব খোজোতে হাতটো ধৰি লৈছে, হাতটো ধৰি ল'লে আমি প্ৰথমে আমি কি কৰোঁ, হাত ধৰাৰ লগে লগে আমি হাতটো এনেকৈ টানা টানি কৰি থাকোঁ। টানা টানি কৰি থাকিলে নহ'ব, আমি টানা টানি কৰি থাকিলে আমাৰ টাইম নষ্ট হ'ব, লগত তাৰ লগত যদি কোনোবা আছে তেখেতসকলো আহি যাব আৰু তোমাৰ অনিষ্ট কৰিব। তো আমাক এইখিনিৰ পৰা এই হাতটোৰ পৰা আমি সহজে কেনেকৈ নিজক বচাই আমি ওলাব পাৰোঁ সেইটো টেকনিক্স আমি দেখাম। প্ৰথমে যেতিয়া তোমাক এনেকৈ হাতটো ধৰিছে, ধৰাৰ লগে লগে প্ৰথমে আমি হাতটো নিজৰ ফালে এনেকৈ টানি ল'ম, টানি লৈ ছেকেণ্ড আমি এনেকৈ ঘূৰাম, থাৰ্ডত এই হাতখনেৰে ইয়াতে মাৰিম, হাতখন লগে খুলি গ'ল, খুলি যোৱাৰ পিছত তাক ঠেলা মাৰি আমি আঁতৰি আহিম। এইটো হ'ল প্ৰথম টেকনিক্স। অৰ্থাৎ প্ৰথম এখন হাতেৰে এখন হাতত ৰাইট হেণ্ড টু ৰাইট হেণ্ডেৰে ধৰা প্ৰথম টেকনিক্স আমাৰ এইটো। যেতিয়া আমাক ধৰিব, ধৰাৰ লগে লগে আমি কোনো ধৰণৰ টানা টানি যুঁজি থাকিব নালাগে, ফাইট কৰি থাকিব নালাগে। আমি প্ৰথমে আমি নিজৰ হাতটো এলবটো অলপ এনেকৈ বেণ্ড কৰি ল'ম, তাৰপিছত এইটো এনেকৈ হাতখন ঘূৰাম, এই হাতখনেৰে ইয়াতে মাৰি লগে লগে আমি ঠেলা মাৰি আমি পলাম। ঠেলা মাৰোঁতে আমি সদায় ঠেলা এনেকৈ মাৰিব লাগে, ঠেলা কেতিয়াও আমি এনেকৈ মাৰিব নালাগে। এনেকৈ মাৰিলে কি হয়, যেতিয়া আহিছে কোনোবা ধৰা, তেতিয়া আহিছে আমি এইটো ঘূৰাই আমি এইটো কৰিলোঁ, যদি আমি ঠেলা এনেকৈ মাৰোঁ, সি যদি আকৌ ৰিটাৰ্ণ মোক ধৰিব আহোঁতে আমি ঠেলা মাৰি দিলোঁ, এইটো ঠেলা মাৰি দিলে ভিতৰত সোমাই যাব এনেকৈ, ঠিক আছে। কিন্তু আমি যদি এনেকৈ মাৰোঁ সি ভিতৰত সোমাব নোৱাৰে, আমাৰ ভিতৰত সোমাব নোৱাৰে, ঠিক আছে। তো আমি ইয়াৰে এই ষ্টেপটোৰে ফ্ৰণ্ট হাতৰে এখন হাতৰে ৰাইট টু ৰাইট হেণ্ডৰে ধৰা আমি 4টা টেকনিক দেখাম আজি। এইটো ভিডিঅ'ত 4টা টেকনিক দেখাম। প্ৰথম টেকনিকটো যেতিয়া হাতটো ধৰাৰ লগে লগে প্ৰথমে আমি হাতটো এনেকৈ এলবটো এনেকৈ বেণ্ড কৰি ল'লোঁ, তাৰপিছত আমি হাতটো এনেকৈ ঘূৰাই ল'লোঁ, এইটো ইয়াৰ পৰা মাৰি লগে লগে ঠেলা মাৰি দিম। এইটো আমাৰ প্ৰথম টেকনিক। নেক্সট টেকনিকটো ছেমে হয়। হাতটো আপোনাৰ ধৰাৰ লগে লগে আমি প্ৰথমে এই হাতখনেৰে ইয়াতে ধৰি ইয়াৰে বুঢ়া আঙুলিটো ধৰি এনেকৈ কৰি ইয়াৰ পৰা এলবটো বেণ্ড কৰি আনি আমি ইয়াতে ঘুচা মাৰিব পাৰিম। ছেকেণ্ড টেকনিকটো আৰু এবাৰ চাই ল'ব। যেতিয়া আমাক এনেকৈ হাতেৰে ধৰিব, এই হাতখনেৰে ইয়াতে মাৰি এলবটো ধৰি লগে লগে যাম। ইয়াতে যদি আমি বেছি টাইম লগাওঁ, ইয়াতে আমাৰ এটা প্ৰব্লেম হ'ব পাৰে। প্ৰব্লেমটো এনেকুৱা, আমি যদি ইয়াতে বেছি এনেকৈ ধৰি থাকোঁ, তাৰ এইখন হাত খালী আছে, এই হাতখনেৰে তোমাক হয়তো মাৰি দিব পাৰে ইয়াতে, তো আমি বেছি টাইম লগাব নোৱাৰোঁ। এইটো লগালগ কৰি লগে লগে আনিব লাগে, ঠিক আছে। তো আমি এইটো পুৰা ফাষ্ট মুভমেণ্টত কৰিব লাগিব, পুৰা কুইক, ইমান সোনকালে কৰিব লাগিব যাতে আমাৰ অপিনিয়নজনে সময় নাপায় আমাক দ্বিতীয় হাতখনেৰে আমাক কিছু অনিষ্ট কৰাৰ বাবে। থাৰ্ড টেকনিকটো আমাৰ ধৰাৰ লগে লগে আমি প্ৰায়ভাগে কি কৰোঁ, আমি কি কৰোঁ, হাত এনেকৈ কৰি থাকোঁ। তো আমাৰ দুটা ছাইড, এটা ছাইড এইটো, এটা ছাইড এইটো। তো আমি প্ৰথমটো দেখাম এইটো ছাইডে গ'লে হাতটো আমি কি কৰিব পাৰোঁ। এই হাতখন যেতিয়া আমি ইপিনে এনেকৈ উঠোৱাৰ লগে লগে এইখন ভৰি আগত নি এইটো হাত অহাৰ লগে লগে ইয়াৰ পৰা ঘূৰাই আমি যাওঁ,
ইয়াতে পেলাই মাৰিব পাৰিম টেকনিকটো আৰু এবাৰ চাই ল'ব যেতিয়া আমাক ধৰিব ধৰাৰ লগে লগে আমাৰ যদি হাতটো এনেকে যায় এনেকে যোৱাৰ লগে লগে আমি এইখন ভৰি আগবঢ়াই দি এনেকে তলেৰে আহি এইটো বস্তু ঘূৰাই ইয়াতে দি আমি মাৰিব পাৰিম খেলা মাৰি আমি পলাবও পাৰিম নেক্সট টেকনিক নেক্সটটো আমাৰ 4 নম্বৰ টেকনিকটো 4 নম্বৰ টেকনিকটো আমাৰ এতিয়া হ'ল আমি এবাৰ এইটো সাইডে দেখালো এবাৰ আমি এইটো সাইডে এইটো সাইডে যেতিয়া হাতটো যাব এইটো সাইডে হাতটো যোৱাৰ লগে লগে আমি এইটো সাইডে হাতটো যোৱাৰ লগে লগে আমি ক্লিয়াৰ কৰা ধৰি টেকনিকটো ভালদৰে চাই ল'ব টেকনিকটোৰ মুভমেণ্টটো চাই ল'ব যেতিয়া আমি ইয়াতে ধৰিব হাতত ধৰাৰ লগে লগে এই হাতটো আমি ইয়াৰ পৰা নিয়াৰ লগে লগে এইখন হাতেৰে ইয়াতে ঘূৰি মাৰি এই হাতখন আনি এতিয়া আঙুলি প্ৰেছ কৰিব ইয়াতে প্ৰেছ কৰিলে তাৰ আঙুলিকেইটা ভাঙি যাব আৰু আপুনি সহজে তাৰ পৰা ওলাই যাব পাৰিব আমাৰ এনেকুৱা ধৰণৰ আৰু বহুতো টেকনিক্স আছে আজি সিংগল হেণ্ড দেখালো নেক্সট ৰাইট টু লেফট হেণ্ড দেখাম ৰাইট টু লেফট হেণ্ডৰ যদি ধৰে তেতিয়া আমি কেনেকৈ ধৰণৰ হয় তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ